Hello guys, welcome back my YouTube channel Nandita's Vlog. মই আছোঁ বৰ্তমান বস্ত্ৰনগলী শুৱালকুছি বংশৰত। তো বহুত দিনৰ মূৰত আজি পাৰ্চেল দিবলৈ আহিলোঁ, প্ৰায় এমাহমান মূৰত। আজি অলপ মনটো ভাল লাগিছে, তো ঘৰতে বহি বহি বৰ হৈ আছিলোঁ। আজি পাৰ্চেল দিব আহিলোঁ, অলপ ভাল লাগিলে। তো মই এইটো কামত প্ৰায় 2-3 বছৰমানেই হ'ল বংশৰ এৰিয়াটোতে পাৰ্চেল দিছোঁ, বেলেগত দিব যোৱা নাই। তো তাৰ কাৰণে মানে ইয়াৰে ল'ৰাবিলাক বা বহুত মানুহে মোক প্ৰায় ভাগে মানুহে চিনি পায় আৰু মোৰ মানে বহুত ফ্ৰেণ্ডো হৈছে বংশৰত। তো বংশৰৰ ল'ৰাবিলাকে সোধে মোক কেতিয়াবা যে কিমানমান টকা দিয়ে তোমাক পাৰ্চেল দিয়াৰ কাৰণে, বা ডেলিভাৰী কোম্পানীয়ে কিমানমান টকা দিয়ে। তো এই ভিডিঅ'টোৰ জৰিয়তে মই ক'বলৈ চেষ্টা কৰিম যে কিমানমান চেলাৰী পাওঁ মান্থলি। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। তো কিমানমান পইচা পাওঁ তাৰ কোৱাৰ আগতে মই এটা কথা কওঁ, আপোনালোকে গম পাই চাগে পাৰ্চেল অৰ্ডাৰ কৰিলে মানে পইচাবিলাক মানে উৎকা কৰি আহে। ধৰি লওক 503 টকা, 498 টকা, মানে 498 টকা হ'লে মানে 2 টকাটো ঘূৰাই দিবলৈ মানে আমাৰ তাত খুচুৰা নাথাকে। তো মানুহবিলাকে ভাবে কিজানি, ভাবে নে নাভাবে নাজানো, কিন্তু মোৰ এটা থিংকিং আৰু, ভাবে কিজানি 2 টকা কৰি নি বহুত পইচা লাভ হয় আমাৰ। তো সেইটো কথা নহয়, একচুৱেলি পাৰ্চেলবিলাকত মানে উৎকা কৰি দামবিলাক আহে। তো জানেইতো আপোনালোকে পাৰ্চেল অৰ্ডাৰ কৰিলে গমেই পায়। তো সেইকাৰণে আমাৰ পৰাও পইচাবিলাক কেতিয়াবা মানে এৰি দিব লগা হৈ যায়। ধৰি লওক 552 টকা হ'ল, 2 টকাটো কোনে আনিব। আৰু মই মোৰ কথা কওঁ, বেলেগৰ কথা নাজানো, কিন্তু মই হ'লে 2 টকাটো মানে আনিলেও নলওঁ আৰু। কাৰণ কেতিয়াবাতো 98 টকা হ'ব, তেতিয়া মানে খুজিব, যদি মই আজি 2 টকা লওঁ নহয় বেলেগ দিনা মোৰ পৰাই খুজিব। তো সেইকাৰণে নলওঁ। তো আপোনালোকে যদি আহে ইমান সেই কৰি নাথাকিব আৰু, সেই 2 টকা 1 টকাটোৰ কাৰণে ভাবি নাথাকিব, পাৰিলে দি দিব। তো একচুৱেলি এইটো লাইনত মানে বহুতকেইটা সেই আছে, মানে চব অফিচতে বেলেগ বেলেগ। তো আমাৰ ডেলিভাৰী অফিচত মানে কমিশ্যনত হয়, বেলেগবিলাকত মানে ইকম এক্সপ্ৰেছ আছে, এক্সপ্ৰেছ বেছ আছে। মানে কিছুমানত কমিশ্যন আছে, কিছুমানত চেলাৰী আছে। চেলাৰীত হ'লে মানে বেলেগ অফিচত মই জানামতে আৰু 9,500 টকা দিব আৰু তেলটো এক্সট্ৰা কৰি দিব। কিন্তু আমাৰ অফিচত অলপ বেলেগ ধৰণৰ। আমাৰ মানে তেল দিব, মানে মোৰ এটা এৰিয়া আছে বংশৰ এৰিয়া, এই বংশৰ এৰিয়াটোতে যিমান পাৰ্চেল আহে মানে মোৰে হয়। 100টা আহিলে মোৰ, 10টা আহিলেও মোৰ, 50টা আহিলেও মানে মোৰ বংশৰ এৰিয়াটো মানে ভাগ কৰি দিয়া আছে। তো সেইকাৰণে এইটো কৰি আছোঁ, কমিশ্যনত কৰোঁ। কিমানমান টকা পাওঁ আপোনালোকক কওঁ, যে মোৰ এদিনত মানে 100 টকাত তেল দিয়ে, 100 টকাত তেল দিয়ে। আৰু পাৰ্চেল যদি মই ধৰি লওঁ 50টা আনো, 50টা আনিলে মোৰ 10 টকা কৰি হ'লে 500 টকা ওলায়। 500 টকা প্লাছ তেল 100 টকা, মানে 600 টকা। তো সেনেকৈ হিচাপ কৰি পেলাই মান্থলি মানে আমাৰ হিচাপ কৰে। আকৌ বাকী মানে কিছুমানে কয় আৰু যে এক্সট্ৰা কৰি চেলাৰী পোৱা নেকি তোমালোকে, তো আমি 1 টকা এক্সট্ৰা কৰি চেলাৰী নাপাওঁ। আমাক মানে সেই কমিশ্যন হিচাপটো মানে মান্থলি হিচাপ কৰি পেলাই যিমানমান পাৰ্চেল হয়, পাৰ্চেল হিচাপত মই 10 টকা আৰু 10 টকা কৰি যিমানমান পাৰ্চেল হয় সেইকেইটা হিচাপ কৰি দি দিয়ে। আৰু আমাৰ তেলটো মানে 30 দিনত আপোনাৰ 3,000 টকা তেলৰ পাওঁ। তো এনেকৈ বৰ্তমান আমাৰ দৰমহা, মই হাইষ্ট পইচা পাইছিলোঁ 3বাৰ পাইছোঁ, হাইষ্ট 20,000ৰ ওপৰত 3বাৰ পাইছোঁ। এবাৰ পাইছোঁ 22,300 কিবা টকা। তো এতিয়া অলপ কমিছে পাৰ্চেলবিলাক, মানে 30টা 20টা এনেকৈ আনিছোঁ। আজিতো পাৰ্চেলেই নাই, বহুদিন মূৰত আনিলোতো অলপ পাৰ্চেল আহিছে। তো 20টা পাৰ্চেল 24টা পাৰ্চেল লৈ আহিছোঁ, তাৰে 4টামান ফ্ৰীত। তো 20টা পাৰ্চেল, আজি বেছি পইচা নাপাওঁ, আজি 200 টকা পাৰ্চেলত পাম আৰু তেলত 100 টকা, মানে 300 টকা তেলটো যাব। তেল মোৰ জানেইতো কিমানমান যায়, আপোনাৰ ভিডিঅ' চাইছে যদি। তেল মোৰ প্ৰায় 50-45 কিলোমিটাৰমান ঘূৰা যায় দিনটোত। তো বেছি সময় নালাগে মোৰ। আজি 20টা পাৰ্চেলটো মোৰ এতিয়া কেইটা বাজিল, মই আহিছিলোঁ 10:30 বজাত, এতিয়া বাজিল 12:30মান। 12:30 বজাৰ লগে লগে 2 ঘণ্টাত মোৰ ক্লিয়াৰ হৈ গ'ল। তো আজি হৈ যাব আৰু। এনে কৰি আছোঁ, অলপ ফ্ৰীডম আছে কামটোত, সেইকাৰণে কৰি আছোঁ। কিন্তু কষ্টও বহুত আছে, সেইটো নহয় যে কষ্ট নাই। বহুতে ভাবে যে ইমান আৰামৰ কাম, ইমান সহজ কাম, কিন্তু এতিয়া মোৰ সহজ হৈছে। কিন্তু প্ৰথমতে মোৰ বহুত টান লাগিছিল, কাৰণ মানুহবিলাক চিনি নাপাওঁ, জেগাবিলাক চিনি নাপাওঁ, সৰু সৰু জেগাৰ নামো জানিব লগা হৈ যায়। তো সেইকাৰণে কোনোবাই যদি এইটো লাইনত আহিব ইচ্ছা কৰি আছে, আহিব পাৰে। কিন্তু এইটো কামত ভৱিষ্যত নাই, এইটো কৈ দিওঁ। কাৰণ ইয়াতে মানে সেইখিনি পইচাতে কাম কৰি থাকিব লাগিব। তো কৰি আছোঁ আৰু কিবা কৰি, বেছি কথা নকওঁ আৰু আপোনালোকক, এইখিনিয়ে ক'লোঁ। আৰু মানে ইয়াৰ আগৰ দুটামান ভিডিঅ' আছে, মই এনেই দিছোঁ আৰু, মানে কণ্টিনিউ কৰিবলৈ ভিডিঅ'টো দিছোঁ, বেয়া নাপাব আপোনালোকে। ভিডিঅ'টো সিমান ভাল হোৱা নাই, তো তাৰ কাৰণে ক্ষমা কৰি দিব আপোনালোকে। মানে বহুতে সুধি থাকে, সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব।